নমস্কাৰ দৰ্শকসকল, আপোনালোকে দেখা পাইছে যেন প্ৰশ্নকাকত লিক হোৱাবিলাক কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। চবফালে হুলস্থুলৰ পৰিৱেশ। আমাৰ ওচৰতে মানে এজন ব্যক্তি আছে, তেওঁ শিক্ষামন্ত্ৰী হ'বলৈ পূৰা আশা আছে। তেওঁৰ পৰা জানিব খুজিম যে তেওঁৰ অপিনিয়নখিনি কি যি পেপাৰ লিক হোৱাৰ ফালৰ পৰা। কেমেৰামেন আমাৰ এইফালে দেখুৱাবলৈ জনাবলৈ অনুৰোধ কৰিছোঁ। সেই এনে মৰা নাই কম আৰু নাই মই সুধিব খুজিছোঁ, আপুনি এজন মন্ত্ৰী হোৱা আপোনাৰ সপোন আছে, শিক্ষামন্ত্ৰী হোৱা আছে। আপুনি যদি শিক্ষামন্ত্ৰী হোৱাহেঁতেন মানে এই যোনটো পেপাৰ লিক হ'ল তাৰ বিষয়ে আপুনি কি মন্তব্য কৰিলেহেঁতেন? হয়, বহুত দুখ লাগিছে। মই যদি শিক্ষামন্ত্ৰী হোৱাহেঁতেন মই পৰীক্ষা ডেটটো লিক হ'বলৈ নিদিওঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোক সকলোৱে ভাল হওক। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক তেতিয়াহ'লে আপোনাক মই এটা মজেদাৰ মানে ষ্টৰি ক'ম। শহা আৰু কাছ। আপোনালোকে নিশ্চয় দেখিছে যে শহাটোৱে গোটেই বছৰটো মানে গোটেইখন জঁপিয়াই মেলি গোটেইখন ঘূৰি ফুৰে, কিন্তু সি বেছি দিন জীয়াই নাথাকে। আকৌ খুব বেছি 10 বছৰ 12 বছৰ জীয়াই থাকে। কিন্তু আপোনাৰ কাছলৈ মানে ক'ব, কাছটোৱে গোটেই বছৰটো সি কাম নকৰে আৰু মানে লাহে লাহে গৈ থাকে মানে আৰামছে। সেইবাবে মই কওঁ গাইজ, সদায় কাম বন নকৰিব লাগে, মানে সদায় মোৰ নিচিনাকৈ শুব লাগে। সঁচাকৈ কৈছোঁ আকৌ, শুই থাকক পৰা। বাণিজ্য তোৰ পচন্দ সুধি পাৰিবি নেকি? কেতিয়াবা এটা সাগৰ দেখিছ? নাই দেখা। মোৰ নাই দেখা। তোক পচন্দ সুধিম, তই বোলে ছোৱালীজনী ভাল পাইছিলি, আকৌ বোলে তোৰ বেকআপ হ'ল, তই কি খাই আছ? মুখখন দেখুৱা হাঁহ। তোক মই এটা পচন্দ সুধিছোঁ, এনেকুৱা এটা বস্তু নাম কয় যোনটো বস্তু মানে বৰফত থাকিলে গম, আনকি জম্মু কাশ্মীৰৰ বৰফত চেঁচা গম বা -লৈকে যায়, তাত থাকিলে সেই বস্তুটো অন্য টাইম গৰমে থাকে। বস্তুটো কি ক'লো? গৰম মছলা। কেনেকৈ? এইটো গৰম মছলা চাওঁ। ক'ত? আচৰিত পানীবি। নমস্কাৰ দৰ্শকসকল, আপোনালোকে দেখা পাইছে যেন প্ৰশ্নকাকত লিক হোৱাবিলাক কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। চবফালে হুলস্থুলৰ পৰিৱেশ। আমাৰ ওচৰতে মানে এজন ব্যক্তি আছে, তেওঁ শিক্ষামন্ত্ৰী হ'বলৈ পূৰা আশা আছে। তেওঁৰ পৰা জানিব খুজিম যে তেওঁৰ অপিনিয়নখিনি কি যি পেপাৰ লিক হোৱাৰ ফালৰ পৰা। কেমেৰামেন আমাৰ এইফালে দেখুৱাবলৈ জনাবলৈ অনুৰোধ কৰিছোঁ। সেই এনে মৰা নাই কম আৰু নাই মই সুধিব খুজিছোঁ, আপুনি এজন মন্ত্ৰী হোৱা আপোনাৰ সপোন আছে, শিক্ষামন্ত্ৰী হোৱা আছে। আপুনি যদি শিক্ষামন্ত্ৰী হোৱাহেঁতেন মানে এই যোনটো পেপাৰ লিক হ'ল তাৰ বিষয়ে আপুনি কি মন্তব্য কৰিলেহেঁতেন? হয়, বহুত দুখ লাগিছে। মই যদি শিক্ষামন্ত্ৰী হোৱাহেঁতেন মই পৰীক্ষা ডেটটো লিক হ'বলৈ নিদিওঁ। কেলা কুকুৰ নুশুনি কাৰণে কি হ'ল তোৰ? ছোৱালী ভাল পাইছে নাই? ছোৱালী ভাল পাইছে নাই? ববিন তই ভাল পাইছিলি নাই? তাইহে ভাল পাইছিলে। তই ভাল পোৱা না? কেনেকৈ ভাল কি কাৰণে ভাল? তই কি দিয়? তই মটৰ দিয়ে না? দিওঁ। তই কেতিয়া দিয়? কেতিয়া দিয়? তই কেতিয়া দিয়? কেতিয়াবা দিয়ে। বাইকের নাম কর? বৃহস্পতি, উত্তৰ শনি দেও, 17 বহি তোর নাম কি? তোর ভালো নাম কি?
তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোক কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে প্লিজ তলত কমেণ্ট এটা কৰি জনাব তেন্তে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে চাবলৈ আহি যাব আপোনালোক বাই বাই